নমস্কাৰ। আজি পিতৃ দিৱস, পিতৃ দেৱো ভৱ। সকলো পিতৃলৈ মোৰ ফালৰ পৰা আন্তৰিক শ্ৰদ্ধা জনাই আজি পিতৃ দিৱসৰ লগত সংগতি ৰাখি এটি স্বৰচিত কবিতা আবৃত্তি কৰিবলৈ ওলাইছোঁ। কবিতাটিৰ শিৰোনাম পিতায়ো। পিতায়ো দুখ নকৰিবি, মই আছোঁ নহয়। পিতায়ো দুখ কষ্টৰ সমভাগী হ'বলৈ বিচাৰোঁ মই। নালাগে মোক দুখ কষ্টৰ সমভাগী, লাগে মাথো পাপাই তোৰ অশ্ৰুৰ চকুপানীৰ মূল্য। পিতায়ো তই চিন্তা নকৰিবি, মোৰ আছে নহয় উদ্যম সাহস শক্তি, মোৰ আছে নহয় লাচিতৰ তেজৰ শক্তি, আৰু আছে মনোবল আৰু একাগ্ৰতা। তই যে শিকাইছিলি মোক সৰুতে মানুহ হোৱাৰ কথা, আৰু যে শিকাইছিলি কৰ্মই আমাৰ ধৰ্ম, এই বাণীষাৰৰ কথা, আৰু কৈছিলি মহামানৱ মহাত্মা গান্ধীৰ জীৱনী কথা। পিতায়ো দুখ নকৰিবি, মই আছোঁ নহয়। তোৰ কষ্টৰ সহিষ্ণুতাৰ মূল্য দিবলৈ সদায় মই প্ৰতিজ্ঞাবদ্ধ। কিন্তু পিতাই কোৱা কথাষাৰ হঠাৎ মনত পৰিল। মহাভাৰতৰ অৰ্জুনৰ দৰে নহবি, হ'ব লাগিব তই প্ৰতিজ্ঞা পালন কৰা সেই মহাবীৰ কৰ্ণৰ দৰে। ধন্যবাদ।